हेलो एभ्रिवान मैं डिम्पल और मोर अन्य এটা मिनी ब्लगले आपनालोक सकलोके स्वागतम। आजिर भिडिओ आरम्भणि रातिपुৱাৰ পৰাই কৰিলো আৰু এয়া দেখিছে মই বিছনা পাৰি আছো এতিয়া। তাৰ পাছতে মই যি কৰিম আপোনালোকক দেখাই যাম দেই, আপোনালোকে সকলোৱে ভিডিওটো চাই যাব। গা ধোৱাৰ পাছত মোৰ অটংকি দেখিছেনে কেমেৰাৰ সন্মুখত, আৰু এইফালে মই এতিয়া ৰুটি বনাবলৈ লৈছো। আমাৰ ৰাতিপুৱা ৰুটি আৰু ভাত দুইটাই বনোৱা হয়, কাৰণ সকলো যেহেতু কামে কামে ওলাই যাব লগা হয়, সেই গতিকে ৰুটি আৰু ভাত দুইটাই বনোৱা হয়, টিফিনো লৈ যোৱা হয়। এনেকৈ ৰুটি বনোৱাৰ পাছত ৰুটিৰ লগত কুন্দুলি ভাজি খালোঁ। খাই বৈ আমি সকলো কামে কামে লাগি গ'লোঁ, নিজৰ কামত যোৱা হ'ল। তাৰ পাছতে এয়া দেখিছে পিছবেলা বালি মাটিৰ গাড়ী আহিছে ৰাস্তাটো বনাবলৈ। এয়া দেখিছে অকণমান সকাহ পাইছোঁ। আৰু তাৰপিছতে আমি চাবলৈ আহিলোঁ অসমীয়া বোলছবি ভাইমন দা। বিৰাট এখন ধুনীয়া ল'বলগীয়া বোলছবি। এজন নিৰ্মাতা হিচাপে কিমান ত্যাগ থাকে এইখন বোলছবিৰ পৰাই জানিব পাৰি। আজি ভিডিঅ' ইমানেই আছিলে।